কবিতাৰ শিৰোনামা মোৰ পৰিচয়। কবি সুৰজ। বীণখনি হাতত তুলি লৈছিলোঁ আৰু দিছিলোঁ আঙুলিৰ পৰশ। জোন 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 নাবাজে আজি বীণখনি, ভাঙি পৰিছে বীণখনিৰ হৃদয়খন। সপোনত বিচাৰি পাইছিলোঁ তোমাক, সোমাই আহিছিলোঁ হৃদয়ৰ গোপন ফাকলৈ। ভবা নাছিলোঁ তোমাৰ আমন্ত্ৰিত অতিথি বুলি। আমন্ত্ৰিত অতিথিক এদিন বিদায় দিয়াৰ দৰে তুমিও মোক। জীৱন নৈৰ টুলুং ভুটুং নাওত বঠা চিধা পথভ্ৰষ্ট নাবিক মই। আজি আনৰ মাজত বিচাৰি পাম জানো মই, নিজৰ মাজতেই নিজক বিচাৰিম। যেতিয়া মোৰ ভাগৰ লাগিছিল, এখন্তেক তোমাৰ চান চিৰণি লৈছিলোঁ। তোমাৰ হৈ জীয়াই আছিলোঁ, ৰৈ গ'লো মই। তীব্ৰ বেগী ঘূৰাওঁ এদিন থমকি ৰয় মাছৰাটত। আজি মনত পৰে অতীত স্মৃতি, সমস্ত মৃতপ্ৰায় সম্পৰ্কৰ মাজতো মনে মনে বিচাৰি ফুৰোঁ তোমাৰ ঠিকনা। পৃথিৱীৰ সন্তান মই, তোমাৰ প্ৰাক্তন প্ৰেমিক, এয়াই মোৰ পৰিচয়।